আহি আছে আৰু আমি ইয়াত তেল ডিপুত সোমাইছো কৃষ্ণাই পালো আমি আৰু কেইটা ওলাইছিলো পনে পাঁচটাত ওলাইছিলো আৰু 3টাতে উঠিছিলো যেনিবা বিছনাৰ পৰা এগুলা জায়গা তাকেতো কি বঢ়িয়া চাকি জ্বলাইছে যে আমাক আদৰণি কৰি আছে না গোৱালপাৰা একে হাস্যা কৰি চাকি জ্বলা লাগে না সুপ্ৰভাত আজিৰ এই দিনটো সকলৰ বাবে শুভ হওক তাৰ বাবে কামনা কৰিলোঁ আমি গৈ আছোঁ ৩৭ নং নেশ্যনেল হাইৱে দি আৰু ৰাস্তাৰ দুয়ো কাষে শালৰ গছবিলাক আছে আপুনি যদি এই ৰাস্তাৰে কেতিয়াবা নহয় কেতিয়াবা আহে এবাৰ নহ'লে এবাৰ আপুনি ৰাস্তাৰ প্ৰেমত পৰি যাব দুয়ো কাষে শালৰ গছবিলাক শাৰী শাৰীকৈ আমি আগুৱাই গৈ আছোঁ আৰু গছবিলাক পিছলৈ দৌৰি আছে গোৱালপাৰাৰ সৌন্দৰ্যই বেলেগ গোৱালপাৰা বুলি ক'লে শালৰ গছৰ কথা মনত পৰে ৰবৰৰ কথা মনত পৰে ৰবৰৰ খেতি কৰে ৰাস্তাৰ কাষে কাষে ৰবৰৰ বাগানবিলাক দেখিব পোৱা যায় গোৱালপাৰাখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন জিলা যিখন জিলা নামনি অসমত পৰে কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু এয়া চাওক বাহঁতে বেডিং পাতি লৈছে চাওক ভালদৰে চাওক আৰু আৰু ভাল চব এই বাৰবিলাক বেছি ভাল একেবাৰে পাদুকা আৰু এয়া চাওক গুৱাহাটীত জিলমিল শাকৰ খেতি কৰিছে এনেদৰে খেতি কৰিছে জিলমিল শাকৰ আৰু আমাৰ গাঁৱতো এনেদৰে পায় আৰু নিজে নিজে হৈ যায় মহানগৰৰ কথাই বেলেগ দিয়াচোন আৰু আমি এতিয়া আহিছোঁ বিগ বাজাৰ আৰু কি এক্সিলেটৰ প্ৰথমবাৰ মা প্ৰথমবাৰ ভয় লাগিছে কেনেকে উঠিব লাগিব ভয় লাগে দেখোন কৃষ্ণ ইমান ভয় লাগিছে So 1, 2, 3 Hi কেনেকা লাগিছে বঢ়িয়া আৰু এয়া চাওক এইটো বা যাব নে নাযায় এইটো চাওক ইমান ধুনীয়া উৱাই চোৱা কেনেকুৱা বেয়া চাগে এবাৰ কোনটো আছে বেয়া নেকি এইটো বোলে বেয়া কি হ'ব আৰু এইটো ফটো উঠাৰ কাৰণে এনেকে বনাইছে এইটো ফটো উঠাৰ কাৰণে এনেকে থৈ দিছে হা কাম নকৰে আৰু দ্বীপ বন্ধ হ'ল এতিয়া আমি খোজকাঢ়ি যাম বলক আৰু আমি এতিয়া দ্বীপ বন্ধ আছে সেইকাৰণে খোজকাঢ়ি আহিছোঁ এয়া চাওক আমাৰ দুটা বাই কি কৰি আছে ইয়াত ফুলনিৰ মাজত আৰু আমাৰ ইয়াত ইমান ধুনীয়াকৈ ফুলবিলাক ফুলিছে ইমান ধুনীয়াকৈ ফুলবিলাক